ৰাজ্যৰ জিলাই জিলাই কোৱাৰেণ্টাইন চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা লোকসকলক কৰা হৈছে কোৱাৰেণ্টাইন ঠায়ে ঠায়ে সাজু কৰি তোলা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ ডিব্ৰুগড় 14 জন কৰ্কটৰোগীক কোৱাৰেণ্টাইন চেন্নাইৰ পৰা এখন বিশেষ ৰেলেৰে ডিব্ৰুগড়লৈ অনা হৈছিল ৰোগীসকলক ইফালে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনাসকলক লৈ বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া দিল্লীৰ পৰা যেতিয়া ট্ৰেইনখনত আহিছে সেই সময়ত তেওঁলোকক যিটো স্ক্ৰিন টেষ্ট কৰিছিল যিটো টেষ্ট কৰিছিল সেই সময়ত ভালকৈ নাই কৰা যেন মোৰ উপলব্ধি হয় কেজুৱেল চৰকাৰে সেই কথাটো বৰ কেজুৱেলি লৈছে যেন লাগিছে কাৰণ তাত যদি ভালকৈ টেষ্ট কৰিলেহেঁতেন আজি ইয়াত আহি পেলাই তেনেকুৱা জ্বৰ থকা ব্যক্তি মাইল্ড ফিভাৰ থকা পশ্চিম টাইৰৰ গাঁৱৰ ৰাইজে নিজাববীয়াকৈ সাজু উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ চেণ্টাৰটোত 9 জন লোক কোৱাৰেণ্টাইন যিসকল গাঁৱৰ পৰা বাহিৰত আছিল তেওঁলোক যেতিয়া ঘৰমুখী হ'ব ঘৰমুখী হ'লে তেওঁলোকক যদি মানে হোম কোৱাৰেণ্টাইন কৰা হয় তেতিয়াহ'লে ঘৰৰ গোটেই পৰিয়ালৰ এটা সমস্যা হয় সেইকাৰণে আমি আলোচনা কৰি আমি ইয়াত ৰাজহুৱা গৃহ এনেকুৱা ৰখা হৈছে কাজিৰঙাৰ বনশ্ৰী টুৰিষ্ট লজত কোৱাৰেণ্টাইন 8 যুৱক কাজিৰঙাত ঘৰৰ সৈতে সংলগ্ন নথকা চৰকাৰী বেচৰকাৰী অতিথিশালা হ'ব কোৱাৰেণ্টাইন চেণ্টাৰ আমাৰ গোলাঘাট জিলাৰ যিসকল বাহিৰৰ পৰা আহিছে যিসকলে আমাৰ গুৱাহাটী লামডিং নগাঁও এনেকুৱা যদি ৰেলৰ পৰা নামিছে তাৰ পৰা আমি বাছেৰে আনিছোঁ আৰু বাছেৰে যিবিলাক আনি আমি কাজিৰঙাত আমি কেইখনমান আমি ইয়াত হোটেল লৈছোঁ এই হোটেলবিলাকত আমি তেওঁলোকক ৰাখিম দৰং জিলাতো 400 লোকক ৰাখিবলৈ সাজু কোৱাৰেণ্টাইন চেণ্টাৰ দৰঙৰ উপায়ুক্ত দিলীপ ৰায়ে পৰিদৰ্শন কৰে কোৱাৰেণ্টাইন চেণ্টাৰসমূহ 4টা চেণ্টাৰ হৈ গৈছে কাৰণ আমি চৰকাৰী চিকিৎসালয়ৰ এটা সুবিধা আছেই তাৰ পিছত আমি শিৱবাজাৰ মহাবিদ্যালয়ত আমি আজি ফাইনেল কৰিলোঁ ইফালে যোৰহাটত 3টাকৈ নতুন কোৱাৰেণ্টাইন কেন্দ্ৰৰ ব্যৱস্থা যোৰহাটৰ 27 স্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানত 3টা কেন্দ্ৰ স্থাপন যোৰহাটত পুনৰ আৰু কেইবাটাও কোৱাৰেণ্টাইন চেণ্টাৰৰ সংখ্যা বৃদ্ধি কৰিছে যিহেতু অনাগত সময়ছোৱাত যাতে কোনো ধৰণৰ সমস্যা নহয় উত্তৰ অসমৰ 5খন জিলাৰ 95 গৰাকী লোকক কোৱাৰেণ্টাইন তেজপুৰ বিশ্ববিদ্যালয়ত নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ উদালগুৰি শোণিতপুৰ বিশ্বনাথ চাৰিআলিত লখিমপুৰ আৰু ধেমাজি জিলাৰ 338 গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন বৰ্তমান শোণিতপুৰ জোনাল স্ক্ৰিনিং চেণ্টাৰত টোটাল 338 মানুহ ৰিপৰ্ট কৰিছে তাৰ মাজত আমাৰ 282 আমি চেম্পল কালেকশ্যন কৰিলোঁ আৰু পজিটিভ এতিয়ালৈকে নাই 94 ৰিজাল্ট এতিয়াও আমি পোৱা নাই বিশ্বনাথৰ গহপুৰতো সাজু কোৱাৰেণ্টাইন চেণ্টাৰ কেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ইতিমধ্যে আমাৰ বিহাৰী সমষ্টিত আনহাতে গোলাঘাটৰ খুমটাইত বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত সাজি উলিয়াইছে কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰায় 2000 লোকক ৰাখিব পৰা ব্যৱস্থা আছে কোৱাৰেণ্টাইন চেণ্টাৰটোত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট